শেয়ার সাবস্ক্রাইব করুন। ঋতুমণিৰ পুত্ৰ উৰ্বমণিয়ে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছে। মই আইতাটো দান কৰিলোঁ, তো আইতা আশীৰ্বাদ কৰিব। কৃষ্ণ চব লাৰি দিছোঁ, মই একদম লাৰি দিছোঁ পিঠিখন একদম মজা। নমস্কাৰ বন্ধুসকল, তো স্বাগতম জনাইছোঁ আপোনালোকক মই মৃদু পৱন চেনেলত আৰু এটি সুন্দৰ ভিডিঅ' লৈ। বৰ্তমান মই উপস্থিত হৈছোঁ এই আজি শুৱালকুছি ইয়াৰ গেট দেখিছে আপোনালোকে। আৰু মই যোৱাকালি আহিলোঁ ৰাতি, মোৰ গমেই পাই আপোনালোকে মোৰ শহুৰ দেউতাহঁতৰ ঘৰ হৈছে বংশৰ শুৱালকুছি। তো বেছি দেৰি নকৰি আমি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। এইটো অঞ্চলত ধুনীয়া ধুনীয়া কিছুমান জেগা আছে। তো চাওঁচোন পোনপ্ৰথমে আমি ক'ৰ পৰা কি আৰম্ভ কৰোঁ, শেষলৈকে চাব, স্কিপ নকৰিব ভিডিঅ'টো। আৰু এটা কথা আপোনালোকক জনাওঁ, মোৰ এজন বন্ধু আহি আছে, তেওঁ এজন ইউটিউবাৰ হয়, তেওঁকো লগ কৰিম। দুজনে আমি এনেকৈ মিলি কিনে মোৰ লগত খুৰখালিও যাব। আমি তিনিওজনে লগ হৈ কিনে আজি কিবা কিবি প্লেনিং কৰি থৈ দিছোঁ, সেইখিনি অলপ পিছত ক'ম আপোনালোকক। ক'ত ক'ত যাম কি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ কৰি থাকক, তেতিয়া সকলোখিনি গম পাব মানে ক'ত ক'ত যাম। তো ফ্ৰেণ্ড বেছি দীঘলীয়া নকৰি এতিয়া আমি ঘৰলৈ যাব লাগে। চাওক, আৰু এইফালে মোৰ পিছফালে আছে ইয়াতে বস্ত্ৰ উদ্যান হয়, শুৱালকুছিৰে এইটো বস্ত্ৰ উদ্যান। এই মিউজিয়াম চিষ্টেম হয় ইয়াতে, শুৱালকুছিৰ বস্তুবিলাক ইয়াত দাঙি ধৰা হৈছে ইয়াতে এই মিউজিয়ামটোতে। এতিয়া বন্ধ আছে, আবেলিকৈ খুলিব। সময় যদি অসুবিধা নহয় মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে ৰাস্তাটো ক্ৰছ হৈ লওঁ, ইফালে গাড়ীও আহি আছে, মেইন ৰাস্তাতে কথা পাতি আছোঁ। আৰু ইফালে চাওক খুৰখালি ৰৈ আছে মোৰ কাৰণে। ক'ত নিবি তই? মজা জেগা বোলে। আৰু চাওক না ভিউজটো চাওক না পিছফালে কি এটা সুন্দৰ ভিউজ। আৰু এইকেইদিন বৰষুণ আহি আছে, মানে সুন্দৰ একদম ধুনীয়া লগা হৈ আছে জেগাবিলাক। তো যি নহওক বাইকত উঠি দিওঁ, এতিয়া ঘৰলৈকে যাই থাকোঁ। ঘৰলৈকে যাই ড্ৰেছ পাতি কৰি আমি ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধুজনো আহি আছে, একেলগে যাম। ক'ত যাওঁ আপোনালোকক কৈ আছোঁ অলপ পিছত। তো ফ্ৰেণ্ড আহি পালোঁ আমি, খুৰখালি আৰু মই। এইফালে চব চব্জি বজাৰ কৰি আছে আমাৰ মানে দাদাহঁতে চব্জি বজাৰ কৰি আছে। আৰু এইফালে আমাৰ বাবুৱে কান্দি আছে, মাক আছে এইফালে। ফাইনেলি মই যিজন ভাইটিৰ কথা কৈছিলোঁ আহিব বুলি, তেওঁ অলৰেডি আহি পালে। তো তেওঁ মোৰ কাষতে আছে। নমস্কাৰ গাইজ। আৰু মৃদু পৱন দাক মই বহুত দিনৰ পৰা মানে কথা পাতি আছিলোঁ ফোনত, আজি সঁচাকৈ লগ পালোঁ। আৰু মৃদু পৱন দা আছে হেৰিত বংশাৰত আছে, বংশত আছোঁ। হয়, বংশত। আৰু আমি ক'ত যাম এতিয়া কৈ দিওঁ না? এতিয়া তীৰ্থনগৰীত যাম আমি তীৰ্থনগৰীত গৈ আছোঁ। হয়। তাতে পঞ্চতীৰ্থ যিহেতুকে জনা যায়, তাতে কিছুমান আমি এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম। নিশ্চয়, মৃদু পৱন দাৰ ব্লগছত আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। আৰু মই আপোনালোকক এটা কথা কৈ আছোঁ যে ভাইটিৰো এটা ধুনীয়া চেনেল আছে, দাস ভাই ব্লগছ বুলি আছে। আপোনালোকে প্লিজ ফ'ল' কৰিব, মানে মই ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি থৈ দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তো যি নহওক বেছি দীঘলীয়া নকৰি এতিয়া আমি যাব লাগে পঞ্চতীৰ্থ নগৰী হাজোলৈ। তো বেছি দীঘলীয়া নকৰোঁ, চলো। ভাইটি আজি কেনেকুৱা হ'ব? মজা হ'বনে? মজা একদম জোছ ভিডিঅ'। এতিয়া মানে আমি দুটাই আজি মানে কোনে কেনেকুৱা ভিডিঅ' বনাব পাৰোঁ সেইটো মানে আমাৰ চেলেঞ্জ হ'ব একদম। মানে তেওঁ নিজৰ ব্লগ বনাব, মই মোৰ ফাটাফাটি। আৰু তো ব্লগ বেছি দীঘলীয়া নকৰি আমি যাত্ৰাটো আৰম্ভ কৰোঁ। আমি এতিয়া গৈ আছোঁ হাজো নগৰী। বৰষুণৰ কাৰণে ৰাস্তা পাতিবিলাক অলপ বেয়া হৈ গৈ আছে। তাৰমানে এতিয়া আমাৰ খালি আগত যাই আছে, আমিও এতিয়া যাই আছোঁ তাৰ লগে লগে। যিহেতুকে বেছি চিনি পাই ভালকৈ। তো বেছি দূৰ নাই, ধৰক আৰু 1 মিনিটমান ৰাইড কৰাৰ পিছতে আমি পাই যাম হাজো মাধৱ মন্দিৰ। তো ভাইটি কেনেকুৱা এটা এক্সাইটেড হৈ আছে? মজা। আৰু বুলেটত বহি মজা। ফাৰ্ষ্ট টাইম বুলেটত বহি আছোঁ। ভাইটি ফাৰ্ষ্ট টাইম বুলেটত বহি আছে। যি নহওক ভাইটি মানে অতি সোনকালে আগবাঢ়ি যাওক, আৰু তেওঁ এখন বুলেট লওক, মই এইটো কামনা কৰিছোঁ। দুটাই লগ হৈ কিনে আমি ধুনীয়াকৈ এনেকৈ ভিডিঅ'বিলাক বনাই আছোঁ আজি বিশেষকৈ। আৰু দাস ভাই আৰু মৃদু পৱন ব্লগছ দুটাও কম্ব বেক হৈ গৈছোঁ, আজি লগ হৈ গৈছোঁ একদম জইন। আৰু আপোনালোকে আগতে ভিডিঅ'বোৰত আমাৰ দুয়োকো দেখা পাই থাকিব, প্ৰায় দেখা পাই থাকিব। আমি দুটাই একদম মানে সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে খালি মৰম দি যাব, আপোনালোকৰ মৰম লাগিব। আপোনালোকৰ মৰম নহ'লে কিন্তু আমি আগবাঢ়িব নোৱাৰিম। প্লিজ আপোনালোকে মৰম দি যাব। আৰু চেনেলটো প্লিজ লাইক শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাইটিৰ চেনেলটো মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিছোঁ। আৰু মৃদু পৱন দাৰ চেনেলটোত 1K হ'ব বেছি নালাগে। হয়। আপোনালোকে অতি সোনকালে 1K কৰি দিয়ক, তেতিয়া এটা ধামাকা খানা খাব পাৰিম। নিশ্চয়। আপোনালোকৰ মৰম লাগিব গাইছ, 1K কৰিবৰ কাৰণে আপোনালোকৰ মৰম লাগিব। আপোনালোকে মৰম দি যাওক, বাছ 1K কৰি দিয়ক। এটা ধুনীয়া খানা হ'ব, লগতে ব্লগ এটা হৈ যাব ধুনীয়া। ফাইনেলি আমি আহি পাই গ'লোঁ। ইফালে বাইক চাইক পাৰ্কিং কৰিলোঁ, আৰু ইয়াতে ভাইটি এটা আহিছে। আমি জোতা চেণ্টাৰ ল'বলৈ তেখেতৰ তাতে থ'ব লাগে। তো ভাইটি কি তাতে থ'ব লাগিব নেকি? হয়। লগতে জোতা চেণ্ডেল নিব নোৱাৰে। ইয়াতে বৰ্তমান ভাইটি তাতে আমি চেণ্ডেল কিছু থৈ ল'লোঁ, চেণ্ডেল মানে জোতা চোতা থৈ ল'লোঁ বাৰু। আৰু ইফালে আছে মোৰ পিছফালে আছে পুখুৰীটো। এই পুখুৰীটোৰ নাম হৈছে বিষ্ণু পুষ্কৰ হয়। এইটো মানে ঐতিহাসিক নাম এটা, যি নহওক। তো এই পুখুৰীটোতে আমি ভৰি চৰি অলপমান ধুই ল'ম, যিহেতুকে মন্দিৰত যাম, অলপ চাফ চিকুণ হৈ যোৱাটো ভাল। মনটো পবিত্ৰ হ'লে ভাল লাগিব। এইফালে পুখুৰীটো আছে পিছপিনে, আৰু আমাৰ দাস ভাই মানে ফুল মানে কিবা একদম এনাৰ্জিত আছে। আৰু আধাৰ ল'ম আৰু একদম খাদ্য খুৱাম, লগতে মাছ আছে। মাছ মানে বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে, মানে আছে কিজানি 50-60 কেজি ওজনৰ মাছ। তো যি নহওক এতিয়া নামি যাই আছোঁ আমি, চব পুখুৰীত নামি যাই আছোঁ এতিয়া। আৰু কাছুবিলাক একদম ওলাই আছে, একদম মানে মজা।
আৰু গাইছ চাওক ইফালে মিডিউ মতে কাছক আদা দি আছে আৰু ইফালে আছে কাছবিলাক তো গাইছ ইয়াতে কাছুবিলাকৰ নাম আছে বোলে কিবা মোহন মাধৱ সাধৱ এনেকুৱা পৱন চৱন তো যি নহওক আমি কাছুবিলাকৰ নাম কাঢ়ি মাতি আছোঁ পৱন না মিডিউ পৱন মৃদু পৱন বুলিয়ে কৈছোঁ নাম আছে বোলে তো নাম কাঢ়ি কিনে এই আহিছে মোহন বুলি মাতাৰ কাৰণে লগে লগে আহি আছে আহ মোহন আহ তো গাইছ দেখিছে কাছুবিলাক ইমান ওচৰতে আহি আছে কিন্তু মই লাৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ কিন্তু লাৰিব পৰা নাই ভয়ো লাগি আছে ৰ'ব এয়া চয়াবিনবিলাক দি আছোঁ চাওক এইটো আহি আছে এইটো চাওক মই একদম সুন্দৰকৈ লাৰি দিম একবাৰ বাবা আহ ভয়ো লাগি আছে ৰ'ব এই চব গাইছ লাৰি দিছোঁ কাছুটো একদম কি সুন্দৰ এইয়া মজা এক্সপিৰিয়েঞ্চ একদম কি ওচৰত আহে একদম মানে ভাল লাগি গ'ল হে জীৱনত ফাৰ্ষ্ট এনেকৈ কাছু লাৰিছোঁ তাকো মন্দিৰত আহি কিনে বিৰাট ডাঙৰ কাছু একদম বৃহত্তৰ কাছু তো যি নহওক এতিয়া বেছি দীঘলীয়া নকৰোঁ আৰু আমি মেইন মন্দিৰলৈকে যাই থাকিম ইফালে আছে মন্দিৰটো তো ইয়াতে বেছি দীঘলীয়া কৰিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আৰু আপোনালোকে চাই কিনে আমনি পাব তো বেছি দীঘলীয়া নকৰি এতিয়া আমি আগলৈ যাই থাকোঁ তো কণ্টিনিউ কৰি থাকোঁ আপোনালোকে ভিডিঅ'টো তো ফ্ৰেণ্ড ফাইনেলি আমি এতিয়া বৰ্তমান মেইন মন্দিৰটোলৈকে যাবলৈ ওলাইছোঁ আৰু চাওক ইফালে পিছফালে এইটো চেৰিটো এই গোটেই চেৰিটো উঠি যাব লাগিব আৰু এই চেৰিটোত মানে টোটেল 95 নেকি 95 নেকি 95টা বুলি কৈছে দেউক সুধিলোঁ হয় দেউক সুধিছোঁ 95টা বুলি কৈছে চেৰি তো এতিয়া ওপৰলৈকে উঠি যাওঁ আৰু আমি চাওক এইবিলাক যিহেতুকে মাধৱ মন্দিৰত আহিলে মানে মাহঁতে কয় তুলসী মালা দিব লাগে তো আমিও তুলসী মালা লৈ লৈছোঁ এডাল তুলসী মালা এডাল লৈ লৈছোঁ তো গতিকে এতিয়া আমি মন্দিৰৰ ভিতৰত যাওঁ তাত যাই কিনে কি কৰোঁ চাওঁ তো গাইছ মন্দিৰত আহিলে আপোনালোকে এটা বস্তু লক্ষ্য কৰি থাকে ইয়াতে কিছুমান আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ বহি থাকে দানৰ কিবা দক্ষিণাৰ কাৰণে তো ইয়াতে মই কিছু খুচুৰা পইচা মোৰ লগত আছিলে তো এইটো বাবাটোক মই ইয়াতে 5 টকা এটা দি দিলোঁ তো আৰু ইফালে এজনী আমাৰ আইতা আছে আইতাজনীও বহি আছে একদম তাতেও মই আইতাটো কিবা হাতত এনেই সেনেকুৱা বেছি পইচা নাই যি নহওক মোৰ তাতে খুচুৰা পইচা 5 টকা 4 টকা যি আছে মই আইতাটোক দান কৰিলোঁ তো আইতা আশীৰ্বাদ কৰিব কৃষ্ণ তো যি নহওক দান দক্ষিণা দিয়াৰ পিছত এতিয়া ওপৰত উঠি আছোঁ আৰু ইফালে চাওক দাসভাই পূৰা যাই আছে একদম ভিতৰত এইটো দাসভাই যাই আছে একদম পূৰা তো যি নহওক এতিয়া এণ্ট্ৰি কৰি আছোঁ মেইন মন্দিৰটোলৈকে ফাইনেলি আহি পালোঁ একদম মেইন গেটটো এতিয়া ভিতৰত সোমাওঁ যাই আছোঁ ভিতৰলৈকে এতিয়া ভিতৰত সোমালোঁ আমি আৰু এইফালে চাওক ভিৰ ভক্তপ্ৰাণ ৰাইজবিলাকে ইয়াতে আহি কিনে পূজা অৰ্চনা কৰিব এতিয়া সদায় ইয়াতে মানুহ থাকে আজি অলপ ভিৰটো কম যিহেতুকে বতৰ অলপ ডাৱৰীয়া হয় তো আমি যাই আছোঁ আগলৈকে আমি ফাইনেলি আহি পালোঁ এইটো মন্দিৰটো আমাৰ পিছপিনে আছে চাওক এইটো মেইন মন্দিৰটো তো আৰু ইয়াতে আহি কিনে এজন ভাইটি লাগ পাইছোঁ খুব মৰমীয়াল ভাইটি সুধি আছে মোক ভিডিঅ' বনাই আছা নেকি মই ভিডিঅ' বনাই আছোঁ ভাইটি কি ক'বা তুমি কিবা ক'বা নেকি লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা কি চেনেলটোৰ নাম আছিল মোৰ মৃদু পৱন মৃদু পৱন হয় মৃদু পৱন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাইটিটোক লগ পালে খুব ভাল লাগিল ভাইটিক সুধি আছে মোক ভিডিঅ' কৰি আছা নেকি হয় ভিডিঅ' কৰি আছোঁ ভাইটিটোক উঠাই দিলোঁ ভিডিঅ'টোত তো যি নহওক ইয়াতে বহুত ধৰণৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াতে তাৰমানে পূজা অৰ্চনা কৰি আছে লগতে আৰু কি ক'ম চাওক পিছফালে সুন্দৰ এটা পৰিৱেশ মন্দিৰটোত আৰু এটা কথা আপোনালোকক কওঁ যে মই এই মন্দিৰটোত আহি কিনে মই বিয়া কৰাইছিলোঁ মানে মোৰ বিয়াখনো এই মন্দিৰটোত এইখিনি ঠাইতে মই বিয়াখন পাতিছিলোঁ মই তো যি নহওক এতিয়া আগলৈকে যাই থাকোঁ তো ফ্ৰেণ্ড ইয়াতে ফুৰিব আহি কিনে আৰু মন্দিৰটো দৰ্শন কৰিব আহোঁতে গম পালোঁ বহুত কথা মই নিজে জনালোঁ কিন্তু সকলো মোৰ মানে কিবাৰে জনাটো সম্ভৱ নহয় ইমান জ্ঞান মোৰ নাই তাতে মই আহি কিনে আমাৰ দেউক লগ পালোঁ দেউৰ নামটো শ্ৰী চাণক্য শৰ্মা হয় শ্ৰী চাণক্য শৰ্মা দেৱক লগ পালোঁ নমস্কাৰ তো দেউ জনাব এইটো আপোনাৰ কিমান দিন আগতে এইটো মানে আমাৰ মন্দিৰটো ইয়াতে কিবা হৈছিল আৰু দ্বাপৰ কলিৰ সন্ধিক্ষণৰ মাজত ভৃগুমুনিৰ পুত্ৰ উৰ্বমুনিয়ে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল হয় তেতিয়াৰ পৰা আমাৰ পঞ্চমাধৱ ভিতৰত আছে হয় হয়গ্ৰীৱ মাধৱ জগন্নাথ গৰুড় গোবিন্দ বাসুদেৱ পঞ্চমাধৱ একেলগে আছে আৰু হাজোত তীৰ্থনগৰী বুলি কোৱা হয় পঞ্চ তীৰ্থনগৰী ইয়াতে হয়গ্ৰীৱ মাধৱৰ লগতে আমাৰ আছে গণেশ কামেশ্বৰ কেদাৰ কমলেশ্বৰ হয় ইয়াতে আমাৰ পঞ্চতীৰ্থ বুলি কয় আৰু আমি নামনিত আমি প্ৰথমতে মৎস্য মাধৱক পূজা কৰি আহি আমি 195 ষ্টেপ পাৰ হৈ আহি ইয়াতে হয়গ্ৰীৱ মাধৱক মণিকূট টিলা পাওঁ মণিকূট টিলাত আমাৰ ইয়াতে 1 লক্ষ মুনিয়ে একেলগে তপ কৰাৰ কাৰণে এই টিলাটিৰ নাম মণিকূট টিলা হয় আৰু ইয়াতে আমাৰ প্ৰথমতে আমি ইয়াত চাকি ধূপ জ্বলাই লক্ষ্মী মন্দিৰত সেৱা কৰি আহি এনেকৈ জগন্নাথ দৰ্শন কৰাৰ পিছত আমি হয়গ্ৰীৱ মাধৱক দৰ্শন কৰোঁ ভিতৰত ইয়াতে পৰ্বত আছে যে হয়গ্ৰীৱ মাধৱ আৰু জগন্নাথ মুখামুখি হৈছে হয়গ্ৰীৱ মাধৱ পূবৰ পৰা পশ্চিম হৈছে আৰু পূবৰ পৰা পশ্চিম আছে আপোনাৰ জগন্নাথ দুজনৰ ঘৰ দেখা দেখি হৈছে আৰু জগন্নাথৰ 7 অংশৰ 4ৰ্থ অংশ ইয়াত আছে ইয়াতে দ্বিতীয় জগন্নাথ বুলি কোৱা হয় পৃথিৱীৰ যিমান মঠ মন্দিৰ আছে আমি ঘূৰি আহি হাজোৰ হয়গ্ৰীৱ মাধৱ দৰ্শন কৰিলে পুণ্য দৰ্শন হয় বুলি কোৱা হয়
তো আপোনালোকে গমেই পালে দেৱে জনালে সকলোখিনি তথ্য আপোনালোকে জনাই দিলে তো বহুত বহুত ধন্যবাদ দেও আপোনাক মোৰ ফালৰ পৰা এনেকুৱা বহুত ধৰণৰ বস্তু আছে ইয়াতে চাবলগীয়া তো আপোনালোকে আহক দেৰি নকৰিব আমাৰ ওচৰতে হয় গুৱাহাটীৰ পৰাও বেছি দূৰ নহয় আৰু আমাৰ তাৰ পৰাও বেছি দূৰ নহয় যিসকলে এতিয়ালৈকে আহিছে তেখেতসকলক বাৰু যি নহয় নকওঁ মই আৰু যিসকলে এতিয়ালৈকে অহা নাই আপোনালোকে অতি সোনকালে আহক হাজোৰ পঞ্চৰ তীৰ্থনগৰী বুলি কয় আপোনালোকে অতি সোনকালে আহি কিনে দৰ্শন কৰি যাওক আমাৰ এই তীৰ্থনগৰীখন অসমৰে এখন জনপ্ৰিয় মানে ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক প্ৰসিদ্ধ হয় থান হয় মানে কামাখ্যাৰ লগতে এইখনো এখন বিৰাট নাম থকা জেগা হয় তো আপোনালোকে আহক বেছি দেৰি নকৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰক শ্বেয়াৰ কৰক আৰু এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিয়ক কিয় সকলোৱে যাতে এই মন্দিৰটোৰ বিষয়ে বিশেষকৈ গম পায় তো গাইজ দেখিলে আপোনালোকে বহুত পূজা কৰি ল'লোঁ এইফালে দেৱে ফটা চটা দি দিলে আৰু ইফালে চাওক এইবিলাক যিবিলাক পুৰণা কীৰ্তিচিহ্নবিলাক ইয়াতে এইবিলাক পুৰণা কীৰ্তিচিহ্ন শিলতে অংকন কৰা হৈছে এইবিলাক পুৰণা কীৰ্তিচিহ্নবিলাক ইয়াতে ভগৱানৰ মূৰ্তিবিলাক অংকন কৰা হৈছে আৰু এতিয়া আমি আগলৈকে যাই থাকোঁ আৰু এটা মন্দিৰ আপোনালোকক দেখাই আছোঁ এইটো কি মন্দিৰ আছিল মোৰ খুৰখালি কৈ দিব এইটো কিবা মন্দিৰ আছিল কেদাৰ মন্দিৰ হয় কেদাৰ মন্দিৰ আছিল বোলে কেদাৰ মন্দিৰত তাতে ভীমে ভাত খোৱা চৰিয়াটো আছে এইটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু ইফালে দাসভাই চাওক দাসভাই ইফালে কি কৰি আছে ইফালে ছাগলীৰ কিবা ভিডিঅ' প্ৰস্তুত কৰি আছে ই বহুতে ভাল লাগিছে ইমান ধুনীয়া প্ৰসিদ্ধ থান এখন আহিছোঁ বহুত মন চন ভাল লাগি গৈছে এতিয়া গৈ আছোঁ হয় ভীমে ভাত খোৱা চৰিয়া ইমান বম বোলে একদম চলো তালৈকে যাই থাকোঁ আমি তো ফ্ৰেণ্ড ইয়াতে মন্দিৰতে আমি ঘূৰি থাকোঁতে ইয়াতে আমাৰ কেইজনমান আমাৰ খুৰীটোক লগ পালোঁ আৰু ইয়াতে ভাইটিটো যে লগ পাইছিলোঁ তেতিয়া ভাইটিটোক লগ পাইছিলোঁ এইটো এখেতসকলৰে পৰিয়াল হয় বিডিয়াৰ পৰা আহিছে আৰু ইয়াতে ভোগ মানে কি ভোগ দিব আহিছিলে ইয়াতে ভোগৰ ব্যৱস্থা কৰিছিল লগতে আমি এতিয়া অলপ ভোগ খাম খুৰীটোৱে যাচিলে মোক যে ভোগ খাওঁ অলপমান তো গতিকে এতিয়া ভোগটো খাই আমি যাই আছোঁ পিছত কিবালৈকে তললৈকে যাই আছোঁ তো গাইজ ফাইনেলি আমি আহি পালোঁ য'ত নেকি ভীমে ভাত খোৱা চৰিয়াটো আছে আৰু এইখন চাওকচোন এইখন গেটখন হৈছে ইয়াতে লিখাই আছে ভীমৰ চৰিয়া বুলি লিখাই আছে তো আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম আৰু ইফালে আমাৰ দাসভাই বকি আছে দাসভাইৰ ব্লগ দাসভাইক বনাই আছে আৰু মোৰ ব্লগ মই বনাই আছোঁ দুটাই একেলগে বনাই আছোঁ এই বম চৰিয়াটো এইটো চৰিয়াত বোলে ভীমে ভাত খাইছিলে মই মানে বিশ্বাস কৰিব পৰা নাই ভীম একচুৱেলি হয় ভীমটো বহুত ডাঙৰ মানুহ আছিল তো গতিকে ইমান ডাঙৰ চৰিয়াটো লাগিব এইটো জৰুৰী তো যি নহওক এতিয়া আমি আৰু নেক্সট এটা মন্দিৰত যাই আছোঁ তো আপোনালোকে কণ্টিনিউ কৰি থাকক তো ফ্ৰেণ্ড ফাইনেলি আমি আহি পালোঁ ইয়াতে বৰ্তমান এইটো আপোনাৰ মা মনসাৰ কিবাটো ইয়াতে বেউলা লক্ষীন্দৰৰ যিটো কাহিনী আছে ইয়াতে মানে জড়িত হৈ আছে এইখিনি ঠাইতে দেখাই দিছোঁ মই এইটো চাওক এই ঠাইখিনিত তাৰমানে এইটো কথা আছে যে আপোনাৰ যেতিয়া মানে লক্ষীন্দৰক মানে আমাৰ সাপে খুটিয়াইছিল মানে সাপে মানে মনসা দেৱীক খুটিয়াইছিল তেতিয়া তেওঁক ভেলত ভাই দিয়া হৈছিল নদী আৰু এইখিনি ঠাইতে এইবিলাক ঠাই যে আছে এইবিলাক গোটেই নদী আছিলে আৰু ইয়াতে আহি কিনে সেই ভেলখন ইয়াতে ৰৈছিলে আৰু ইয়াতে মানে পুৰণা কথা আৰু এইবিলাক ধৰকচোন তো গতিকে ইতিহাস প্ৰসিদ্ধ ঠাই ইয়াৰ লগত বহুতো বস্তুবিলাক জড়িত হৈ আছে ইতিহাসৰ কথাবিলাক তো এতিয়া বেছি দীঘলীয়া নকৰোঁ আগলৈকে যাই আছোঁ কেদাৰলৈকে আৰু আমাৰ দাসভাই ইফালে তাতে কিছু আইতা এজনীৰ পৰা কিছুমান তথ্য লৈ আছে তো আগলৈকে যাই আছোঁ তো গাইছ আমি ফাইনেলি আহি পালোঁ কেদাৰ মন্দিৰত আহি আমি মানে উপস্থিত হৈছোঁ আৰু মেইন মন্দিৰটো হৈছে এইটোৱে আৰু এইফালে মণিকূটটো দেখা পাইছে আপোনালোকে এইটো হৈছে মণিকূটটো মেইন কেদাৰ মন্দিৰৰ এইটো হৈছে গেট এইটো মেইন গেটটো ইয়াৰ ভিতৰতে পূজা কৰিব পাৰি কিন্তু আমি আজি পূজা কৰিম বুলি অহা নাই যিহেতুকে ভিডিঅ' বনাম বুলি আহিছোঁ তেনেকুৱা একো আমি যোগাৰ পাতিও অনা নাই পূজা কৰাৰ কাৰণে আৰু লগতে ইয়াতে কিছুমান বস্তু কীৰ্তিচিহ্নবিলাক পৰি আছে ইয়াতে পুৰণা কীৰ্তিচিহ্নবিলাক পাথৰৰ হয় এইবিলাক ওচৰতে আৰু এটা মন্দিৰ আছে কি মন্দিৰ এইটো ইমান গম নাপাওঁ কিন্তু মেইন মন্দিৰটো হৈছে এইটো কেদাৰ মন্দিৰটো আৰু ইয়াতে ওচৰতে এটা চেম পুখুৰী আছে তো এইটোৱে সেইটো পুখুৰী এইটো হৈছে কেদাৰৰ পুখুৰীটো তো আমি বেছি কিবা লাগি নাযাওঁ বাৰু তো এইটো সেইটো পুখুৰী তো গাইছ আমি বৰ্তমান কেদাৰনাথতে আছোঁ বৰ্তমানো আৰু আমি বেছি দীঘলীয়া নকৰোঁ আজি আমি আহিলোঁ আপোনাৰ পঞ্চতীৰ্থ নগৰী তো সেইটো দেখাম বুলি আহিলোঁ একচুৱেলি আমি আজি পূজা দিম বুলি অহা নাছিলোঁ তথাপিতো আমি পঞ্চনগৰী যিটো মাধৱ মন্দিৰটো আছে মেইন মন্দিৰটো মানে জাষ্ট তুলসী মালা দুডাল আমি আগবঢ়াইছোঁ তো আৰু লগতে আপোনালোকক দেখালোঁ বেউলাৰ কিবাটো তাতে দেখালোঁ আৰু লগতে এইটো আছে মোৰ পিছফালে কেদাৰ মন্দিৰ তো কেদাৰ মন্দিৰ সেইটো দেখালোঁ আপোনালোকক তো আজি আৰু বেছি দীঘলীয়া নকৰোঁ আৰু নেক্সট ভিডিঅ' আমি ধুনীয়া ভিডিঅ' কেইটামান লৈ আহিম এইখন হাজোতে সুন্দৰ প্লেচ আছে আৰু তো তাতে আমি সুন্দৰ ভিডিঅ' কেইটামান বনাম আৰু আপোনালোকৰ আগলৈ আগবঢ়াম আৰু লগতে দাসভাই মোৰ লগত আছে দাসভাইক মই এতিয়া বৰ্তমান কিবা কিবি খুৱাই কিনে লৈ যাব লাগিব ঘৰলৈ তেখেতে যিহেতু মোৰ অতিথি আৰু আপোনালোকতো কৈছে দাসভাইৰো এটা চেনেল আছে তো দাসভাইৰ চেনেলটোৰ নাম হৈছে ভাইটি কৈ দিয়া এবাৰ দাসভাই তো নমস্কাৰ গাইজ মোৰ চেনেলটোৰ নাম হৈছে দাসভাই ব্লগ বুলি আছে আৰু ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে গৈ চাব আৰু মিডিয়াম মণ্ডাৰ সোনকালে 1K কৰি দিয়ক আৰু মিডিয়াম মণ্ডাৰ জোচ কিন্তু বেলেগ জোচ আছে মোতকৈও জোচ আছে মিডিয়াম মণ্ডাৰ আৰু মোৰ কাৰণে ইনস্পিৰেশ্যন হয় মিডিয়াম মণ্ডাৰ
তো ধুনীয়াকৈ আহিলোঁ পঞ্চতীৰ্থ নগৰীখন চাবলৈ চেষ্টা কৰিলোঁ খুব ভাল লাগিল ন বহুত ভাল লাগিল বহুত ভাল লাগিছে আৰু আমাৰ বিশেষকৈ কম্বিনেশ্যনটো আজি আমাৰ দুটাৰো কম্বিনেশ্যনটো দাস ভাই এণ্ড মৃদু পৱন ব্লগছৰ কম্বিনেশ্যনটো খুব এটা সুন্দৰ হৈছে তো আগতে অকলে অকলে কৰিছিলোঁ আজি মোৰ ভাইটিক লগ পাই গ'লোঁ খুব এটা ভাল লাগিল লগতে এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' আমি দুটাই মিলি আৰু আগলৈ বিশেষকৈ দিবলৈ চেষ্টা কৰি যাম দিবলৈ চেষ্টা কৰি যাম আপোনালোকক আৰু আপোনালোকে মৰম দি যাব এনেকৈ কিন্তু আৰু লগতে মোৰ ভাইটি কৈ দিলে 1K হ'বলৈ আৰু বেছি সময় নাই আপোনালোকে প্লিজ মৰম দি কিনে মোৰ 1Kটো কৰি দিয়ক লগতে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ তো আজি বেছি দীঘলে নকৰোঁ আৰু নে কি কোৱা এইখিনি আছিলে এটা সৰু চিম্পল ভিডিঅ' চিম্পল নহয় আমি বহুত লম্বা হৈ গৈছে গম পাব ভিডিঅ' বনাই আৰু এইখিনি আছিল এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব একদম আকৌ এটা নতুন ভিডিঅ' লগ পাম যেনেকৈ বাচি খাবা জাগি শুবা বাই বাই তো ডাইলগটো আজি দাস ভাইৰে হৈ গ'ল তো ফিনিচিং বাই বাই